মৰমৰ মাইনাহঁত, আজি তোমালোকক গোপাল ভাড়াৰ সাধু এটা শুনাব লৈছোঁ। এতিয়া গোপাল ভাড়ানো কোন? কওঁ শুনা। গোপাল ভাড় আছিল মধ্যযুগৰ এজন বৰ বুদ্ধিয়ক আৰু ৰসাল ব্যক্তি। তেওঁৰ বুদ্ধি আৰু সৎ সাহসৰ বাবে সেই দেশৰ ৰজাই গোপাল ভাড়াক তেওঁৰ ৰাজসভাৰ নৱৰত্নৰ মাজত স্থান দিছিল। সেই দেশৰ মহাৰাজৰ এটা কুসংস্কাৰ আছিল। কোনোবা দিনা যদি তেওঁৰ কিবা অঘটন ঘটে, তেতিয়া তেওঁ ৰাতিপুৱাই দেখা মানুহজনক সেই অঘটনৰ বাবে দোষী বুলি ভাবিছিল আৰু সেই মানুহজনক তাৰ বাবে শাস্তি বিহিছিল। এদিনাখন ৰজাই নাপিতৰ সৈতে চুলি কটোৱাই থাকোঁতে নাপিতৰ অসাৱধানতাৰ বাবে ৰজাৰ মূৰ কাটিলে আৰু তেজ ওলাবলৈ ধৰিলে। সেই অঘটনৰ বাবে ৰজাই ভাবিলে যে সেইদিনা ৰাতিপুৱা তেওঁ প্ৰথম গোপাল ভাড়াক দেখা পাইছিল। তেওঁৰ কুসংস্কাৰৰ বাবে ৰজাই গোপালক ধৰি আনিবলৈ চিপাহীসকলক হুকুম দিলে। ৰজাৰ চিপাহীয়ে গোপালক ধৰি ৰজাৰ ওচৰলৈ লৈ আহিল। ৰজাই গোপালক প্ৰাণদণ্ড দিবলৈ চিপাহীসকলক হুকুম দিলে। গোপাল আচৰিত হ'ল। কি অপৰাধৰ বাবে ৰজাই প্ৰাণদণ্ড ঘোষণা কৰিছে তাক জানিব খুজিলে। মহাৰাজে ক'লে যে তেওঁ অমংগলীয়া মুখখন দেখাৰ বাবে নাপিতে চুলি কাটোতে তেওঁৰ মূৰত তেজ উলিয়ালে। গোপালে দীঘলকৈ উশাহ লৈ ৰজাক ক'লে যে তেওঁ ৰাতিপুৱাই ৰজাৰ মুখখন দেখিছিল, যাৰ ফলত গোপালে প্ৰাণ হৰুৱাব লগা হৈছে। তেনেহ'লে প্ৰকৃত অমংগলীয়া কোন? মহাৰাজে গভীৰভাৱে চিন্তা কৰি দেখিলে যে গোপালে সঠিক কথাই কৈছে। গোপালৰ যুক্তি কাটিব নোৱাৰি ৰজাই শাস্তি বাতিল কৰিলে আৰু পুৰস্কাৰ প্ৰদান কৰিলে। মাইনাহঁত, সাধুটোৰ পৰা আমি কি শিকিলোঁ? আমি শিকিলোঁ যে কোনো মানুহ অমংগলীয়া নহয়। এইবিলাক মানুহৰ অন্ধবিশ্বাস। গোপালে ৰজাক যুক্তিৰে সেই কথাই বুজাইছিল। ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।